মোৰ পইচা এতিয়া খালাকে কাম কৰিম বুলি কামেই কৰিব আনা আজিলৈকে দাদা দেখোনে এই হেৰি আমি কিবা আলোচনা কৰি আছি আমি আমাৰ এটা মিস্ত্ৰী মিন্টু মিস্ত্ৰীটো তুই আমাৰ পইচা এতিয়া খালাকে ভাই মিন্টু মিস্ত্ৰী বিৰাট খৰচাৰী টকা 4,000 লৈ গৈছি ঘৰটো বনাই দিম বুলি কৈছিল মিন্টু মিস্ত্ৰী মোৰ আধেৰে কৰিছে কৰি পেলাই পইচাখিনি লৈ গৈছি লৈ যাই এইফালে এতিয়া মই বিচাৰি আছোঁ ক'ত বা আছে কথা হ'ল নহয় এই মিন্টু মিস্ত্ৰীক দেখিছে না মিন্টু মিস্ত্ৰী অমুক জাগাত আছে দেখোন ক'ত দেখা পাইছোঁ মিন্টু অমুক জাগাত দেখা পাইছোঁ দেখোন এটা কাম কৰোঁ দে তাৰমানে মোৰো পইচা কেতিয়া খালা তোমাৰো খালা এটা কাম তাকে এদিন এখন গাড়ী ভাড়া কৰি যাওঁ নেকি গাড়ী যি খৰচা লাগে আমি দি দিম কি কয় পইচাটো তুলি কেনে দি দিম বলুক তে আমি যাই থাকোঁ এই গাড়ী ফোন নম্বৰ আছে নে ফোন নম্বৰ আছে মোৰ তাত আছে নেকি তে ফোন কৰছোঁ ফোন কৰ টেম্পোৰো ভাড়া চাড়া নহয় হৈছে আজিকালি বেটাৰী গাড়ীগিলা ওলছি ওলাই গোটাই টেম্পোৰ ভাড়াই নাই কি কৰিবি দিনটো বহি আছোঁ এই 200 টকা এটা মাৰিছিলোঁ তেল ভৰাওঁতেই শেষ হ'ল ভাড়া চাড়া পালে ভাল আৰু অলপ টাইম থাকি যামেই আৰু মই ঠাণ্ডা এটা ভাড়া আছিলে ক'তে ইয়াতে ৰচাতে কাণগুচিত হয় নেকি ক'ত যাবা আমি কাণগুচিতে মিন্টু মিস্ত্ৰীৰ তাত যাম কিবা সকাম আছে নেকি এই বহুত মানুহৰে পইচাগিলা খাই থৈ দিছি হয় নেকি যাব পাৰিম ভাড়াটো কোনে দিব ভাড়াটো এই দুটামান মানুহ আছে সিহঁতে যাব তুমিও যাবা নে ময়ো যাম তোমাৰ ৰিক্সটোত মই যাব পাৰিম ভাড়াটো তুমি দিব লাগিব ভাড়াটো হ'ব 500 টকা লাগিব কিন্তু ভাড়া চাড়াও নাই মোৰ এই লাইনটো কৈছে মানুহ বহি আছে মানুহকেইটা নামেদি যাব লাগিব হ'ব মই গাড়ী আন ভাড়া তোমাৰে ভাড়া কৰিছে নেকি বাপাটোক কৈছিলোঁ হেৰিত যাব খুজিছিলোঁ এই এটা কাণগুচি নেকি ল'ৰা এটাই আমাৰ তাৰমানে এই মিস্ত্ৰী এটা আছিল মিন্টু বুলি কোৱা মোৰ গোটাই পইচা দিছে লেখাৰ মানুহটোৰ পইচাটো নিদিয়াকে আধা সিলা কৰিছে কামটো আপুনি কওকচোন এখন ধৰি দি এতিয়া মই যাব লগা হৈছিল বাপাটো ক'লে তোৰ কথা লেংটাৰ কথা ক'লি মই তাড়াতাড়ি আহি গ'ল অলপ দেৰি হ'ল তাৰমানে বহি আছিলোঁ নালাগে হ'ব দে যদি হ'ব দে উঠে দে বাবাই উঠ মাৰি লওঁ মিন্টু মিস্ত্ৰীক দেখিছিলি নেকি কাম কৰি আছে বোলে কাণগুচি কাম কৰি আছে নেকি কেনে মিস্ত্ৰীটো মানুহ বহুত ভাল বুলি ক'ব ভাই মোৰ ঘৰটোৰ কাম কৰিছিল চলিকেইটা ভাড়া কৰি লৈ আহিছে 500 টকা লেংগাত আৰু লেংগাতে নামবাই পাৰ নাই গাড়ীতে আছে মিস্ত্ৰীটো ময়ে নহয় যাওঁ ৰ মিস্ত্ৰী যাওঁ
ৱালখান জুখি ল'ব লাগিব হিচাপটো কৰি ল'ব লাগিব কেইবা হয় ৱালখানত এক এক দুই এক তিনি চাৰি লাগালে নাপায় না ঐ মিস্ত্ৰী ঐ পলবা নালকে এইফালে আছ পোৱালি হাত এই আছ ইয়াতে আছে দাদা নেকি কই কই ঐ দাদা মানে বত খবেন দিলি নহয় পইচা কেতিয়াও নিলি নিহলা ঘৰটো চব আধেৰা কৰি থৈ হৈছে এই দাদা কি ক'ব কামৰ দিলা আমাক কামৰ বিল হ'লেও কমচে কম একবাৰ ফোন ইমান মাৰি আছো ফোনটোতো ৰিচিভ কৰিব লাগে আজি গ্ৰাউডি লৈ এই লেংৰা ভৰি এটি মই আজি আছো তাৰিখৰ 31 তাৰিখৰ 31 তাৰিখ হা কামটো মই কৰাটো কৰিম মই পইচা আনিছোঁ মই কাম কৰিম বাকী কিমান দেৰি দিব কামৰ লগত ঠিক আছে কিমান দেৰি হ'ব হ'ব কেইদিনমান কমচে কম পইচা কেইটা নিচে নি পেলাই কমচে কম দেখাটো দিব লাগে মানুহটো কোনটো তো ৰিচিভ কৰিব লাগে এই আজি এই এখন কি বুলি কয় এখন কি গেলি টেম্পুখন ভাড়া কৰি আনিছোঁ 500 টকা হা এই নাই মোৰো বহুত টেনশ্যন কি পইচাই নাযায় নিয়াৰ পিছত ঘৰত জমা দিয়া ভুল কথা নহয় এই নাই 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 শিখৰ খাব পইচা নাপাওঁ এইটো আমি নাজানো নহয় আমি এইটো নাজানো। কামটো কৰি দিম দেই অলপ উঠি আহলে লেংৰা মানুহ ভাল নালাগে না উঠাটো দেখাবি কৈছি না এতিয়াতো দেখাব গ'লে মাছি উঠিবও নৰো বা লেংৰাৰো বৰ একশ নাই মালিক ডেঞ্জাৰ মালিক এইটো কাম কৰি আছা এতিয়া মুক্ততে যাবি আৰু কাম কৰিবা হ'ব যাওঁতে যাম মই ফোন মাৰাটো মাৰিম কেইমাহমান পিছত কাম গিলে মোৰো ক্লিয়াৰ হওক অলপমান হ'ব দে এনেকে মই বেছি নহ'ব আৰু এই লেংৰা ভৰি হ'ব আহিবা কাম পাইছে নাই চবে কয় লেংৰা দা কৰি দিম কৰি দিম এতিয়া কৰি দিব আমি এই লেংৰা মানুহ পইচা নাখাওঁ এই তেৰি নাখা বুলি তুমিহে কৈছা মোৰ মনত যে খাই আছা 3000 টকা মোৰো তিনি হাজাৰ হা আ,